নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল পপিএমব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আমি বিশেষ এটা কামত ডিব্ৰুগড়লৈ বুলি ওলাই আহিছোঁ। আমি যাবলৈ লৈছোঁ গোগামুখৰ পৰা। গোগামুখৰ পৰা ডিব্ৰুগড়লৈ যোৱা আমাৰ এই যাত্ৰাটো কেনেকুৱানো হ'ল আপোনালোকক দেখুৱাইছোঁ, চাই যাব দেই। গোগামুখ চাৰিআলিৰ পৰা আমি এতিয়া লেফ্ট চাইডে ধেমাজি অভিমুখে আহিছোঁ আৰু বতৰ দেখিছেনে, অকল ডাৱৰীয়া ডাৱৰীয়া ডাৱৰীয়া। আমাৰ এই যাত্ৰাটো অকল বৰষুণতেই গ'ল। গোগামুখৰ পৰা ধেমাজিলৈ আহোঁতে পোৱা এই ৰাস্তাটোৰ ঠাইখিনি মোৰ বহুত ভাল লাগে। কিয় জানেনে? দুয়ো কাষে যে গছে ভৰি আছে। আজিকালি 4 লেন হোৱাৰ পৰাই ৰাস্তা কিনাৰত গছ বন নোহোৱা হ'ল। এইফালে হোৱা নাই বাবে এই গছ পাতেৰে ভৰা সেউজীয়া পৰিৱেশটো আছে। নিজে ৰুমত খাই আহিছোঁ, এতিয়া আকৌ গাড়ীখনকো খুৱাই ল'ব লাগে। সেয়ে ডিপুটোতে তেল ভৰাব সোমালোঁ। তেতিয়াহে আকৌ গাড়ীখনেও আমাক নি সঠিক জেগাত পোৱাবগৈ। তেল ভৰাই লৈ এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এইখিনিয়ে সেইখিনি ঠাই য'ত আমি গৰমৰ দিনত অহা যোৱা কৰোঁতে সদায়ে ৰওঁ। নিজেও অলপ জিৰাই লওঁ, গাড়ীখনকো ৰেষ্ট দিওঁ। ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। চাওকচোন, আমাৰ দৰে বহুত মানুহে ৰয় বাৰু এইখিনি ঠাইত। ইয়াতে ৰোৱাৰ আৰু এটা বিশেষ কাৰণো আছে। হোৱা দেখিছেনে, ইয়াতে কুঁহিয়াৰ ৰস বিকি থাকে। আমি ৰৈ খাওঁৱেই সদায়, পিছে ভিডিঅ'হে কৰা হোৱা নাই, কেতিয়াবা দেখুৱাম বাৰু। এতিয়া আমি জীয়াঢল পালোহি। বৰষুণ এৰাই নাই দেখিছেনে। বাৰিষা হোৱাৰ বাবে নদীত বহুত পানী বাঢ়িছে, ভয়ে লাগে দেখিলে। এতিয়া আমি আহি ধেমাজি টাউন পাইছোঁহি। ধেমাজিৰ পৰা প্ৰায় 1-1.5 ঘণ্টামান আহি এতিয়া আমি পালোহি কোলাজান। কোলাজান তিনিআলি। কোলাজান তিনিআলিৰ পৰা এতিয়া আমি ৰাইট চাইডে সোমাই বগীবিলৰ অভিমুখে গৈ আছোঁ। ফাইনেলি আহি এতিয়া আমি বগীবিল পালোহি। ভাবিছিলোঁ বগীবিলতে অলপমান ৰম, কিন্তু অলপ বৰষুণ দি আছিলে, সেইবাবে ৰখা নহ'ল। ঘূৰি আহি পাৰিলে বৰষুণ যদি নাথাকে তেতিয়া বাৰু ৰম।
চুকাফা তিনিআলি এতিয়া চুকাফা তিনিআলিৰ পৰা আমি লেফ্ট চাইডে ডিব্ৰুগড়লৈ গৈ আছোঁ আমি ডিব্ৰুগড় বাইপাছ পালোহি এইখন ডিব্ৰুগড়তে থকা ডাঙৰ এখন চাহ বাগান ইয়াত বহুত মানুহে পাত তুলি আছে একেলগে দেখি বৰ ধুনীয়া লাগিল আৰু সৌখন ডিব্ৰুগড় ইউনিভাৰ্চিটি ইয়াতে বাৰু এতিয়া কোন কোন পঢ়ি আছা জনাবা দেই কমেণ্ট কৰি এনেকৈ আমি এতিয়া ডিব্ৰুগড় টাউনৰ মাজে মাজে আমি অহা ঠাইখিনিলৈ গৈ আছোঁ পালোহি আমি ডিব্ৰুগড় ৰেলৱে ষ্টেচন এটা বিশেষ কামত ইয়ালৈ অহা হৈছে কামটো কৰিবলৈ মানুহজন ভিতৰলৈ গৈছে মই এনেই ষ্টেচনৰ বাহিৰতে অলপ ল'লোঁ ৰিলছ কেইটামানো বনালোঁ চাব দেই ইনষ্টাগ্ৰামত গৈ পপিছলগ বুলি আছে ফ'ল' কৰি দিব ময়ো ফ'ল' বেক কৰিম এইখন চুকাফাৰ পৰা কলাজানলৈ যাওঁতে বগীবিলৰ ওচৰত পাই যোৱা টোল গেট এতিয়ালৈকে বাৰু আৰম্ভ হোৱা নাই ফাইনেলি ঘূৰি আহোঁতে বৰষুণ এৰিল সেয়ে বগীবিলত বহু সময় ৰ'লোঁ আৰু আবেলি বগীবিলখন দেখিবলৈ কেনেকুৱা লাগে তাকো চালোঁ আৰু আপোনালোককো দেখুৱালোঁ এনেও সকলো বাৰু বগীবিল আহিছে তথাপিও মোৰ ভিডিঅ'ত অলপ দেখুৱাই দিলোঁ সৌখন ফেৰীখন আহি এতিয়া দলঙৰ তলেদি সৰকি যাব ওচৰত ইমান ধুনীয়া লাগিছে দেখি চাওকচোন ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই লগতে নতুনকৈ চোৱাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত দেখা পাব ধন্যবাদ